Hello everyone, আজি হল বিহু আৰু আমাৰ ঘৰলৈ ধুনীয়াকৈ সৰু সৰু ল'ৰা ছোৱালীকেইটা বিহু আহিল আমি ধুনীয়াকৈ হুঁচৰি আদৰি মেলি সিহঁতক পঠিয়ালোঁ আৰু আমি দুজন ওলালোঁ আজি ভণ্টি তৃষ্ণাহঁতৰ ঘৰত আৰু আমি তৃষ্ণাহঁতৰ ঘৰত যাওঁতে দোকানত সোমাম বুলি ভাবিলোঁ ইমান ভিৰ নহয় দোকানত একদম সোমাবই নোৱাৰোঁ আৰু আমি ধুনীয়াকৈ ছাইডত ৰৈহে আছোঁ চব মানুহ এদাই হোৱাৰ পিছতহে আমি আহিছোঁ আৰু এইফালে পামগৈ এতিয়া সিহঁতৰ ঘৰত আৰু আমি ধুনীয়াকৈ সিহঁতৰ ঘৰত পাই গ'লোগৈ আৰু সিহঁতৰ ঘৰত ইমান অকণমানি পাৰ এটা আছে নহয় ইমান মৰম লগা একদম মৰমে ফূৰ্তিত থাকিবই পোৱা নাই পাৰটো সি যে পাৰ চৰবোৰ চাই ইমান বেছি ভাল পায় নহয় আৰু এইফালে আহি পেলাই মোক একদম কোচতে উঠি ল'লে ইমান মৰম লগা পাৰটো ইমানে ভাল লাগিছিল নহয় পাৰটো আৰু এইফালে ভাত পানী খাবই হ'ল আমাৰ যাবই হ'লেই নহয় ঘৰত আৰু এইফালে তেওঁ ধুনীয়াকৈ ভাত পানী খালে আৰু এইফালে তৃষ্ণা মাকে ভাত দি আছে এইফালে বনায়ো আছে আৰু এইফালে আৰু মৰমে টোপোলা বন্ধাত পূৰা এক্সপাৰ্ট আৰু এইফালে ধুনীয়াকৈ টোপোলা চোপোলা বান্ধি লৈছে আৰু আমি ধুনীয়াকৈ সিহঁতক বিদায় দিছোঁ আৰু ৰঙালী বিহু আপোনালোকলৈ বহুত বহুত শুভেচ্ছা আৰু গৰু বিহুৰ দিনাখন আপোনালোকক কেনেকৈ গ'ল কমেণ্ট কৰি জনাবচোন।